Hi guys, মই Udit আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল Udit Drive Vlogs। তো দেখা পাইছে আজি মই কলেজ ড্ৰেছত আছো কাৰণ আজি মই পঢ়ি থকা কলেজখনত আছে সোণালী জয়ন্তী আৰু কাৰণ আজি আমাৰ কলেজখন 50 বছৰ কমপ্লিট হ'ল তো তাৰ কাৰণে সোণালী জয়ন্তী উদযাপন কৰিব তো ব্লগ ভিডিওটো সকলোকে চাই থাকক আৰু লগতে আমাৰ কলেজখনত আজি উপস্থিত থাকিব আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া এডুকেশ্যন মিনিষ্টাৰ অনুজ পেগু ছাৰ তো ভিডিওটো এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাই দিব কেনেকুৱা লাগে নতুন নতুন ভিডিও বনাব চেষ্টা কৰি আছো আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ব্লগ ভিডিওটো আৰম্ভ কৰো আৰু এইফালে মোৰ সাইকেলখন পুৰা ৰেডি হৈ আছে কাৰণ মোৰ ঘৰৰ পৰা মোৰ কলেজ প্ৰায় 8 কিলোমিটাৰ মান হ'ব তো হাজোৱা 16-17 কিলোমিটাৰ মান হৈ যাব তো সাইকেল লৈ হাজোৱা কৰো আৰু তো ব্লগ ভিডিওটো সকলোকে চাই থাকক তো একেবাৰে ডাইৰেক্ট কলেজত গৈ লগ পাই আছো তো বন্ধুসকল মই এতিয়া আহি পালো মোৰ কলেজখনলৈ আৰু গেটখন চাওক না কি ধুনীয়া লাগিছে আৰু এতিয়া ব্লক কলেজখনৰ ভিতৰলৈ তো বহুত দেৰিৰ পিছত আমাৰ মাজত আহি পাল আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া অনুজ পেগু ছাৰ তো সেইকাৰণে ছাৰক আদৰিবলৈ এনেকৈ সকলোৱে শাৰী পাতি থিয় হৈছে তো ভিডিওটো সকলোকে চাই থাকক জিন্দাবাদ 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 তো এয়া আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া এডুকেশ্যন মিনিষ্টাৰ অনুজ পেগু ছাৰ দুধনৈ মহাবিদ্যালয় উদযাপনৰ আজি প্ৰথম দিন আৰু আমাৰ মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে আমি মুকলি সভা আৰম্ভ কৰিবলৈ লৈছোঁ তো কিছু সময়ৰ পিছত এনেকৈ বহুতো জাতি জনগোষ্ঠীৰ নৃত্য আৰম্ভ হ'ল আৰু এয়া হ'ল কুচাৰ নৃত্য ৰাজবংশীসকলৰ মানে আমাৰ আৰু তো তাকে চাই উপভোগ কৰি আছোঁ আৰু আপোনালোকেও উপভোগ কৰক আৰু এয়া হ'ল গাৰো জনগোষ্ঠীৰ নৃত্য আৰু এই নৃত্যটোৰ নাম কি মই নাজানো তো আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি এটা জনাই দিয়ক তো বন্ধুসকল এয়া হৈছে আমাৰ শেষৰ কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু সকলোখিনি ৰেডি হৈ আছে তো আপোনালোকক দেখুৱাই আছোঁ আৰু তো আজি আমাৰ কলেজত 50
কি উদযাপন কৰা হ'ল সকলোখিনি আপোনাক দেখাই দিলোঁ আৰু এয়া হৈছে লাষ্ট আৰু এয়া হৈছে আজি শেষৰে কাৰ্যসূচী সকলোৱে ভৰ্তি প্ৰচলন কৰিলে এতিয়া আৰু টোটেল 50টা ভৰ্তি প্ৰচলন কৰা হ'ল। অনুৰাগ ভাই কেনে লাগিল আজি আহি? একদম বহুত ধুনীয়া লাগিছে আৰু তেতিয়া যিমানে যেনেকুৱা নালাগক কিয় কিন্তু যেতিয়া চাকি বন্তি জ্বলোৱা হ'ল তো সকলোৱে মানুহে একত্ৰিত হৈ সকলোৱে ইয়াতে মানে লাষ্ট সমাপ্ত এটা কৰিবলৈ ওলাইছে। চ' বহুত ধুনীয়া লাগিছে, ভাল লাগিছে আৰু লগ পাই আছোঁ আৰু নতুন নতুন ভিডিঅ'ত কৰি। ধন্যবাদ থাকিল তোমালৈ। তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, এটা কমেণ্ট কৰি জনাই দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।